কি খবৰ আপোনালোকৰ সবে ভালে চালে আছে নে নাই তো আজি মোৰ 3 নম্বৰ বেজিটো আছে আৰু তো আজি হৈছে 2 নৱেম্বৰ তো আজি মোৰ 3 নম্বৰ বেজিটো আছে তো 3 নম্বৰ বেজিটো ল'ব গৈ আছোঁ আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই বেয়া আছে নাপাব দেই ৰাইজ আপোনালোকক খবৰ লৈ আছে তাৰ কাৰণে ভাল লাগি আছে দিয়ক আৰু বহুতে কিন্তু মেছেজ কৰি আছে দেই মোক বা আজিকালি ভিডিঅ' কিয় নাপাওঁ বা মোৰো যে খবৰ ৰাখে সেইটোৱে চবতকৈ ডাঙৰ কথা যে ইয়াত যে ৰাখে হাৰে আপিটো দেখোন ভিডিঅ' দিয়া নাই কিয় দিয়া নাই কিবা ঘটনা আছে নেকি মোককে দিয়া কৈছিলেন কি কাৰণে দিয়া নাই তো ভাল লাগে এনেকুৱা কিউৰিচিটি থাকিলে ভিডিঅ' নিদিয়াটোৰ কথাটো হ'ল কি মোৰ গাটো বহুত বেছি বেয়া জ্বৰ আজি অলপমান ভাল পাইছোঁ তো সেইকাৰণে বেজিটো ল'বতো আৰু যাব লাগিবই আৰু সেইকাৰণে ওলাইছোঁ আৰু বেয়া বৈছি দিয়ক এই বেজি আছে ৰ'বক এটা আমাৰ গাঁৱৰ মানুহক ক'বও নোৱাৰোঁ লাজ লাগে মোৰ তাৰমানে মোক এইবাৰে 5বাৰ কুকুৰে কামুৰিলে বহুত লাগি থাকোঁ যে কুকুৰগিলাৰ লগতো সেইকাৰণে মানে কি কৰিব আৰু উপায় নাই আৰু কামুৰিবই আৰু সিহঁতে লাগাতকৈ অধিক মাত্ৰা চব বেয়া হয় নে নহয় তো অধিক মাত্ৰা হৈ যায় সেইকাৰণে মোৰ লগত এইবোৰ দুৰ্ঘটনা ঘটিও যায় তাক নাই মই নিজকে সেনেকৈ সান্তনা দিওঁ নহ'লে যে চবে মোক মাৰিব খোজে আৰু এটা কথা হ'ল কি ভিডিঅ' বনাব নোৱাৰাৰ এই গাটোতো বেয়া হ'লেই বাৰু মনো বেয়া ইমান এটা ভাল নহয় আৰু এইফালে কুকুৰ চুকুৰৰ লগত লাগি থাকিলে ইমান এটা চিৰিয়াছ বস্তু এটাৰ লগত লাগি থাকিলে ক'ত আৰু সদায় ভিডিঅ' বনাম বাট তথাপিও মই আজি আপোনালোকক তাইক মই কেনেকৈ খুৱাইছিলোঁ তাইক মই কেনেকৈ কি কৰিছিলোঁ চব দেখাম ৰ'বক আৰু আগে ফাৰ্ষ্ট বেজিটো লৈ আহোঁ তাৰপাছত আকৌ মোৰ সেয়াও আছে কেইটামান ব্লাউজৰ পিচো আছে বাইদেৱে দিছিল জেঠীমাহঁতৰ বাইদেৱে চিলাব দিছে তো সেইকেইটাও মই চিলাব দি থৈ আহিম আমাৰ আকৌ গাঁওখনত লাগ বুলিকে একো নাপায় এতিয়া চাওকচোন এখন গাড়ী নাই আকৌ এনেহ'লে সৰুকৈ গাড়ী যাই থাকে কিন্তু ৰখি থাকিব নোৱাৰোঁ ৰখি থাকিলে যদি গাড়ী নাপাওঁৱেই তেনেহ'লেতো বহুত বেয়া কথা হৈ যাব ইমান ৰিস্ক কেনেকৈ লওঁ সেইকাৰণে খোজকাঢ়ি আছোঁ যদি পাই যাওঁ উঠি যাম বাৰু কিন্তু সেয়া আৰু নোৱাৰি আৰু যাওঁ বুলি টাইমত যাব নোৱাৰিয়ে আমাৰ গাঁৱৰ পৰা একো বস্তুত হয় কেতিয়াবা টাইমত ওলালে দেৰি হৈ যাব নহয় কেতিয়াবা লাগাতকৈ বেছি সোনকালে পাই যাম সেইকেইটা সমস্যা মেইন এটা কথা ক'লে এটা কথা মনত পৰি থাকে আৰু এটা কথা কৈ দিওঁ ৰ'ব আমাৰ দুৰ্গা বা ভাল হৈছে দেই তো যোৱাকালি 12 days ট্ৰিটমেণ্টটো শেষ হ'ল মানে 12 days ট্ৰিটমেণ্টটো 13 daysত শেষ হ'ল তাৰমানে একদিন ডক্টৰ লেটকৈ আহিলে তো 13 daysত শেষ হ'ল আৰু আপোনাৰ বাকী মই পাবৰ কাৰণে আজি 16 দিন নে 17 দিন অ'কে তো আজি 14, 15, 16 তো 16 দিনত তাই থিয় হৈছে ক্ষীণাইছে অলপমান ক্ষীণাবই দিয়কচোন কাৰণ বাচ্চাকেইটা এনিটাইম হুপি থাকে যিহেতুকে তো ভাল লগা কথা এটা আনকণ্ডিশ্যনেল লাভ ফ্ৰম মাই ছাইড হয় মই পইচা দি সহায় কৰিব নোৱাৰিলেও কিন্তু মোৰ যিটো এটা মৰম দি মই তাইক ছাপোৰ্ট দিছোঁ ন তাইতো এনেও মোক পাহৰি যাব আই ন' ডেট হয়তো নাপাহৰিবও পাৰে সেইটো মই নাজানো বাট বহুত মৰম কৰিছোঁ তাইক মই চাগে মোৰ নিজৰ কুকুৰৰ লগতো এনেকুৱা লাগিব লগা হোৱা নাই ভগৱানে মোক দিয়া নাই বাট তাইৰ লগত মই বহুত লাগিলোঁ বহুত গু পেলালোঁ এখন হাতেদি আৰু বহুত খোৱালোঁ বহুত মৰম কৰিলে তাই তো উঠিছে আৰু চানাকেইটাও গোটেইকেইটা বাচি আছে বৰ্তমান তো সেইটো এটা ভাল লগা কথা তো আৰু কেইদিনমান ৰাখিম তাইৰ লগত মানে ষ্ট্ৰং নোহোৱালৈকে ৰাখিম আৰু মই তো ষ্ট্ৰং নোহোৱালৈ ৰখাৰ পাছত তাইক মই এৰি দিম কাৰণ মই পুহিব নোৱাৰোঁ মই আগতে কৈছোঁ আৰু বাচ্চাকেইটাক আপোনালোকে কোনোবাই মোক DM কৰি আছে লাগে বুলি লৈ ল'ব না মই দি দিম আপোনালোকক কোনেও মোক পইচা দিব নালাগে কোনোবাই মোক মেছেজো দিছে যে বা কুকুৰ এটা লাগে পইচা দিব কিমান পইচা দিব লাগিব 1 টকাও দিব নালাগে মোক আপোনালোকে লৈ যাওক কেৱল মোক এইটোৱে ক'ব লাগে এইটো প্ৰমিছ কৰিব লাগে যে মই নিম যাতে নিজে নমৰিলে মই যাতে নামাৰোঁ বা মই মৰিব লগা যাতে নকৰোঁ আৰু এৰি চেৰি যে নিদিওঁ সেই প্ৰমিছটো কৰিলে হ'ল মোক 1 টকা দিব কিহৰ কাৰণে মোক 1 টকাও নালাগে কি যে আৰু মানুহবিলাক ঠিক আছে আপোনালোকে লৈ ল'ব যাক লাগে চবকে দিম মই 7টা চানা আছে 7টা মানুহক দিম মই যাকে লাগে আপোনালোকে লৈ ল'ব গাড়ী এখনো নাই কেইখনমান পাৰ হৈ গ'ল এই অচিনাকি মানুহৰ লগত উঠিব নোৱাৰি চিনাকি হ'লে অলপমান ভাল মোৰ অচিনাকি মানুহ এটাৰ লগত এনেকুৱা বহুত মানে মস্তি ইনচিডেণ্ট এটা আছে ভয়ানক পাই গ'লে চিনাকি নিজে সুধিছে ঘৰত আগত যাব আপুনি বলক বাইক কেইখনমান গৈছে যাৰ তাৰ লগত নোৱাৰি ভয় লাগে আজিকালি সেইকাৰণে আৰু সেইকাৰণেইতো পাইছিলোঁ এই ফুলি গৈছিল দেখোন ফুলব লাগে পিহি দিবা ঔষধটো চালত তলত দিয়া যায় মাছলত দিয়া নহয় স্কিনত তলত গম পাইছোঁ বাৰু হৈ গ'ল না তো গাইজ আহি পালোঁ
একদম মই হৈ গ'ল ৰবক চিনিয়া কৰি আৰু মানে দোকানত ইমান ধুনীয়াকৈ গান লগাই থৈ দিছিল পূৰা এনজয় হৈ গ'ল পুৰাণা গান লগাই দিছে বহুত দিনৰ মূৰত পুৰণা গান শুনি পালোঁ ভণ্টিৰ বান্ধৱীজনীৰ বিয়া তো তাইও একদম জোৰা চোৰা চিলাবলৈ আহিছে আৰু ইফালে তৰালিৰ বায়েকেও কাপোৰ চাব আহিছে হাই তো বিয়াৰ ব্লগো আহিব আৰু নে কি কোৱা তাই মুখখন বেছি ভালকৈ দেখা নাপালে বিয়াত দেখাই দিম দিয়ক গাইজ ভণ্টিৰ লগৰাকীৰ বিয়া কিন্তু তাই চাকচোন তই বিয়া হকি যা নেক্সট মনিষাৰ বিয়া আৰু এই বোলে শৈশাক ধৰিব শৈশাক মই যাই কিনে আকৌ ফিৰি আহিব লগা হৈছে তাইক যোগ দিবা কাৰণে লগৰাকীটো গাইজ মোৰ চাওক বেজি লৈ গা বেয়া লাগিছে আৰু 20 টকাত মই বেটেৰী ভাড়া কৰি কিনে মই ঘাটলালৈকে যাম মাত্ৰ 20 টকা এনেই আমাৰ ঘৰত গ'লে মানে 10 টকা দিয়কচোন তাৰমানে গাড়ীখনত মই অকলে আছোঁ যে আৰু মানে সেইকাৰণে মই কৈছোঁ 20 টকা দিবলৈ থৈ আহিও গ'ল ভালেই হ'ল পথাৰবোৰ চাওকচোন পূৰা হালধীয়া হৈ হ'ব আৰম্ভ হৈছে আৰু চ' গাইজ আহি পালোঁ ঘৰ আৰু আহি পাই একবাৰ দুৰ্গা মাক দেখাই দিওঁ ৰ'বক তাইক একবাৰ আৰু এয়া আমাৰ দুৰ্গা মা ধুনীয়াকৈ বহি আছে আৰু লগতে পোৱালীগিলাও আছে একদম গাখীৰ চাখীৰ খাই মোকে গোটেই গালি পাৰিছে এইটো বৰ ডাকু দেই ছোৱালী কিন্তু ইজনী বিৰাট ডাকু তাই গম পাইছে তো পোৱালি বিচাৰি বহুতে মোক মেছেজ কৰি আছে হা দুটা মেইলো কৰিছে মোক আনকি মানে ইমান মোক কণ্টেক্ট কৰিবৰ কাৰণে ইমান মানুহে সেয়া কৰিব নালাগে ভিডিঅ' যিহেতুকে আপোনালোকে চাই তো ভিডিঅ'ৰ যোগেদি কৈ দিওঁ আপোনালোকে মোক মেছেজ কৰিলেই হ'ল মই সকলোকে এনচাৰ্ছবোৰ দিয়েই দিওঁ মানে মোক মেছেজ কৰিব মানে মোৰ লগত কণ্টেক্ট কৰিবৰ কাৰণে ইমান লম্বা ঝৰিয়া বিচৰাৰ দৰকাৰেই নাই মই চবকে ৰিপ্লাই কৰোঁ চবকে মেছেজ কৰোঁ মই ভাল পাওঁ আৰু এনেও মই তাৰমানে বহুত বেছি ছ'চিয়েল পাৰ্চন তো ছ'চিয়েল পাৰ্চনে ছ'চিয়েল নহ'লে আৰু কোনে ছ'চিয়েল হ'ব নহয় জানো তো মোক এনেও ইমান মানে নালাগে হ'ব ল'ব পাৰিবা তো এয়া আমি অলপ এতিয়া ভাত দিম তাইক মই আগে একাপ চাহ খাই লওঁ অলপমান গাটো পেটটো বিষাইছে চাগে পিৰিয়ডছ হ'ব নেকি ছোৱালীৰ লেঠাটো থাকেইতো আৰু জানে মাহে মাহে তো সেইকাৰণে চাহ একাপ খাই দিওঁ অলপমান মানে ইচ্ছা গৈছে আৰু মাথাটো বিষোৱাৰ নিচিনা কৰাৰ কাৰণে যোৱাকালি জেঠীমাটো দাদা আহিছিলে আৰু চন্দ্ৰমাৰ পৰা লালমোহন আমাৰ কেইটা লালমোহন ন লালমোহন লৈছে কি ক'ম আৰু চন্দ্ৰমাৰ লালমোহনকেইটা বহুত বেছি টেষ্টি হয় চাহত আঁকি দিছোঁ অলপমান তাৰপিছত খাই থৈ দিওঁ ধুনীয়া কৰি আৰু ৰাইজ এয়া হৈছে তাইৰ 5 নম্বৰটো বেজি মাৰাৰ পিছৰ কণ্ডিশ্যন আপোনালোকক এইটো মই আগৰ ভিডিঅ' দেখাই আছোঁ যাতে অনুমানটো পাই কেনেকৈ থিয় হৈছে তাই তো এয়া বিস্কুটখন দিব গৈছিলোঁ মই দিব যাওঁতে তাই মোক অলপ ভয় কৰিছে আৰু তেতিয়া ফাৰ্ষ্ট টাইম তাই সেয়া সেইখিনি থিয় হৈছে ফাৰ্ষ্ট টাইম আৰু সেইদিনাখনে আৰু এয়া বিস্কুট খাইছে মোৰ পৰা তো ভাল লাগিছিল বহুতখিনি সেইখিনি ডেভেলপ হওঁতে এইটো 5 নম্বৰ বেজিৰ পিছত হোৱা ঘটনা মানে 10 দিন ট্ৰিটমেণ্ট পৰা 10 দিন পিছত আৰু এনেকৈ ধুনীয়াকৈ বহি আছে আৰু এইটো হৈছে আপোনাৰ 11 দিনৰ দিনাখন আৰু মই বাচ্ছাকেইটাক এনেই ভাত খাব দিছোঁ ভাত খাব পৰা হৈছে একচুৱেলি সিহঁতে তো এইকাৰণে ইমান বেছি টেনশ্যন নাই আৰু ভাতটো মই কাঁহীতো দিওঁ পাততো দিওঁ কেতিয়াবা পলিথিনতো দিওঁ মানে বিভিন্ন বস্তু দি দিওঁ আৰু ভাত এনেকৈ মই মেডিচিন খুৱাওঁ সেইটোত ভৰাই ল'লোঁ আধা খালে মই পাহাৰত ভিডিঅ' বনাব পাহৰি গৈছোঁ কাৰণে আজি বনাই দিওঁ বোলো এইটো খালে আৰু এইটো আধা খালে এতিয়া আধাটো মই খুৱাই দিম চাব এইখন তাইৰ মুখ তাৰপিছত শেষ কৰি দিলে এতিয়া পানী খুৱাই দিম অলপমান এনেকৈ মৰম কোনে কৰিব তাইক মোৰ সমান মৰম কৰিব কোনোবাই কৰিব পাৰে পইচা পালে মই তোক বিনা স্বাৰ্থত মৰম কৰি আছোঁ মাইনা বিনা স্বাৰ্থত তই ভাল হ কেৱল ভাল হৈছেও বাৰু নোহোৱাকৈ থকা নাই ভৰিখন দাঙিব পৰা আহিছে অলপ থাকিব নোৱাৰে এনেই দাঙে আৰু গাইজ এয়া হৈছে তাইৰ 6 নম্বৰ বেজি মানে এইটো ছিৰিজৰ শেষৰটো বেজি ইয়াৰ পিছৰ পৰা আৰু ডক্টৰে কোৱা নাই তাইক বেজি দিবৰ কাৰণে আৰু যিকেইটা ভিটামিন দিছিল সেই ভিটামিনকেইটা খুৱাই থাকিলেই হ'ব বুলি কৈছিল মই বাৰু খুৱাই আছোঁ এতিয়াও তো এই বেজিটো দিয়াৰ পাছত তাই এয়া চাওক থিয় হৈছে তো আমাৰ দুৰ্গা মায়াও থিয় হৈ গৈছে দেই আৰু দুৰ্গা মাই চানাটো ষ্ট্ৰাগল কৰি আছে সেই ওপৰত উঠিবৰ কাৰণে তো তাই থিয় হ'ল শক্তি বেছি নাই খোজকাঢ়িব পৰা নাই ডাইৰেক্ট বহুতখিনি কালি মানে পূৰা আজি লাষ্ট বেজি দিয়া হৈ গ'ল তো কালি মানৰ পৰা পূৰা খোজকাঢ়ি দিব চাগে কালি মানৰ পৰা কাঢ়িব ন
ইম্প্ৰুভ হৈ আছে 85% 85% ইম্প্ৰুভ হৈ গৈছে আৰু আপোনাৰ বা 15% আছে হৈ যাব হ'ব দিয়ক দুৰ্গা মা ধুনীয়াকৈ শুই আছে আৰু মই কেমেৰাটো লৈ আহা তাই মাথাটো দাঙি চাইছে আৰু লগতে এইকেইটা উঠিলে ইমান ভিৰ বা এইটো অলপ শান্ত এই ভাত বনাব জানছি না হা তুমি নাজানে বনাব নাচ দিলে কেনেকৈ হ'ব বিয়া হ'বা ওলছা আমাৰ টেক্সা তাইক কি ট্ৰেইনিং দিছোঁ তাই কেৱল গেলি হ'ল আৰু জাষ্ট চব ট্ৰেইনিং দিয়াই গৈছে নিলি হ'ল অ'কে ঠিক আছে বনাব নাজানা কাৰণে একো নাই দিয়া আমাৰ তাই বনাব জানে বাৰু ভালকৈ হেণ্ডেল কৰিব জনা হৈ গৈছে পূৰা সেই পাকঘৰৰ ক্ষেত্ৰত তাই এতিয়া এক্সপাৰ্ট হৈ গৈছে সদটো যেনেকৈ নহওক কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয় এইটো মেটাৰ নকৰে বাট প্ৰেজেণ্ট যে কৰিব জানে খুৱাব যে জানে মানে মানুহ আহিলে যে বস্তুটো আগবঢ়াব জানে তো সেইখিনি তাই ভালকৈ জানে মোৰ অলপমান এইটো ক্ষেত্ৰত কেঁচা বনোৱা বেলাৰ ক্ষেত্ৰত আৰু একো নাই চবেতো চব ক্ষেত্ৰত পাকৈত নহয় ন কেঁচা মানে এনেকুৱা নহয় যে নাজানো জানো অলপ অলপ তাইতকৈ কম জানো তাই যেনেকৈ ঘপককৈ জানে বাকী কামত তাই কেঁচা মই আকৌ বাকী কামত তাইতকৈ চোকা এই বনোৱাৰ ক্ষেত্ৰত কেঁচা তো গাইজ জহাৰ উঠিছে আকৌ মোৰ গতিকে এতিয়া ভাজি ভিডিঅ'টো ইমানতে সামৰোঁ বনাম দিয়ক ভিডিঅ' কেইদিনমান দেৰিকৈ সদায় মানে মুড নাথাকে যে তো আহি আছে মোৰ গা চা ভাল হ'লে ক'ৰবাত যামো বনামো এনেকৈ বহুত আজিৰ পৰা 5টা 6টামান ৰবিবাৰ মই ক'তোৱেই যোৱা নাই তো বনাম ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাবলগীয়াটো ভিডিঅ' নহয় বাৰু তথাপিও আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে দেন ফ'ল' কৰি দিব ৰ'ব ভিডিঅ'টো ট্ৰেণ্ডিং কৰিলোৱে বহুতে মোক মেছেজো কৰি আছে যে আঙুলিটো ভাল পালে নে য়েছ আঙুলিটো ভাল পালোঁ এয়া চাওক শুকাই উঠিছে ভিতৰটো শুকাইছে আৰু এই বেলেগ এটা বেজি ল'ব লাগে যদি নুশুকায় এণ্টিভাইৰাছ নে কিবা সেইটো মানে ঘাঁহত একেলগে 7টা 8টাৰ পৰা 12টামানৰ ভিতৰত বা 12টামানক গেলি সানে তো মানে 8টা বেজি বুলি ক'ব পাৰি আৰু তো এটা জেগাতে মানে সানি থাকে তো সেইটো কৰিব লগা হোৱা নাই নেচাৰেলি শুকাই গ'ল তো এয়া চাওক তো ভাল হৈছোঁ দিয়ক অলপ পেইনটো আছে থাকিবই দিয়কচোন ভাল হৈছোঁ আৰু এই চকুটো দেখিছেনে ফুলি আছে এই খুন্দা খাই কেনে চকুটো মস্ত বেয়াকৈ ফুলি আছে বাট ভাল পাইছে